জান আজি চ' টায়াৰ্ড জানানে ইমান মানুহৰ লগত কথা পাতিব লগা হ'ল আজি কিন্তু কামত হাত নাই সফল মই ফুট হা তই তাৰ লগত কি কথা পাত মই ভালদৰে জনা আছে মোৰ চাকৰি তাকৰি নাই নহয় সেইটো কাৰণে তই বেলেগৰ লগত ঠাণ্ডা মাৰি ফুৰিবি তুমি মোক সন্দেহ কৰিছা আমাৰ অকণমানি এজনী ছোৱালী আছে মই তাইৰ কাৰণেতো ইমানখিনি কৰি আছোঁ ন সেইটোতো বিশ্বাস কৰা বিশ্বাস তোক বিশ্বাস পাপা হা মা মাৰ ঐ ঐ আমাৰ এইজনী পুতলা আহিছে চাচোন পুতলা পুতলা বুলি কৈ থাকে ৰহ তাহাঁতৰ মাক বাপেকে যিহে কাজিয়া মহাভাৰত আৰম্ভ কৰে হা ৰহ আজি মই দেখাই আছো আৰে পুতলা এই তহঁতৰ ঘৰত যে মহাভাৰতখন চলি থাকে হা এই মা দেউতাৰ মাজত হা তোৰ লাজ লাগেনে নালাগে অ' এই ঘৰখন এৰি দে আৰু বুজিছ নাই বেলেগ কিবা কৰ হা বেলেগ কিবা কৰ হা মহাভাৰত হা মহাভাৰত এইজনীহে আমাৰ মৰম লগা মাজনী তুমি বেলেগ কথা চিন্তা কৰি নাথাকিবা দেই পঢ়াত মন দিবা ডাঙৰ মানুহ হ'ব লাগিব ন পাপা শুনাচোন আমিচোন বহুত দিন পাৰ্কলৈ যোৱাই নাই যাম মাজনী আমি এইদিনতে আমি পাৰ্কলৈ যাম হ'ব পাপা ঠিক আছে অঁ দাদা আপোনাৰ কামটো মই সোনকালে কৰি দিম নাই দাদা আপুনি চিন্তা নকৰিব অঁ এই মাহতে আপোনাৰ কামটো হৈ যাব দাদা আপুনি চিন্তা নকৰিব ঐ পুতলা শুনচোন তহঁতৰ ঘৰলৈ আজিকালি আহিবলৈ মোৰ একেবাৰে মন নাযায় কিয় তই চাগে জানই তোৰ লগত খেলিবলৈ মোৰো মন যায় কিন্তু কি পাৰ্চি তই চাগে জানই হয় দে ঠিকেই কৈছ তই মোৰোচোন আজিকালি ঘৰখন ঘৰ যেন নলগাই হ'ল হ'ব দে এতিয়া সেইবোৰ কথা বাদ ব'ল এতিয়া আমি খেলা গেমটো খেলো বল বল অ' হেল্ল' তোমাকে কৈছোঁ কোৱা ভাল খবৰ এটা আছে পিছে আজি মোক এছিষ্টেণ্ট মেনেজাৰ পষ্টৰ কাৰণে চিলেক্ট কৰিছে দিবই কিয় নিদিব কোৱালিটি নামত তোমাৰ একেবাৰে জিৰ' যদি তোমাৰ ৰূপ যৌৱন চাই কেনেবাকৈ দিছে সেইটো বেলেগ কথা মানে তুমি কি ক'ব বিচাৰিছা যি বুজি পাইছা তাকেই কৈছোঁ যদি অকণমান পঢ়া শুনা আছে মাথাটো খটুৱাবা চি ইমান চিপ মেণ্টেলিটিৰ মানুহ তুমি কিয় যে কৈছিলোঁ তোমাক মা ভাতকেইটা খাই ল'ব লাগিছিল নহয় দেউতাৰকে দে হা মোৰ ভোক গুচি গ'ল কি হৈছে পাপা এইবোৰ একো নাই অ' মাজনী মাৰ লগত কিবা এটা ডিছকাছ কৰি আছিলোঁ ব'লা আজি মই তোমাক ভাতকেইটা বাঢ়ি দিম ব'লা ব'লা পুতলা তই যে আজি মনটো মাৰি আছ তোৰ কিবা হ'ল নেকি নাই দে একো হোৱা নাই আজিকালি তই মোৰ লগত খেলিবলৈ নোযোৱা হ'লি তোৰ কিবা বিপদ হৈছে নেকি নহয় অ' মোৰচোন আজিকালি কিবা খেলিবই মন নোযোৱা হ'ল কিন্তু কিয় মনে মনে থাকা একদম মনে মনে থাকা কি ক'ম মই কি ক'ম হা মই কি ক'ম তোমাক তোমাৰ চাল চলনবোৰে মোক এনেকুৱা কৰিবলৈ বাধ্য কৰাইছে হ'ব দে মোৰ ঘৰত কাম এটা মনত পৰিছে মই যাওঁ মই জব কৰাটো ভুল নে সংসাৰ চলোৱাটো ভুল আজিলৈকেতো ছাপৰ্ট কৰি নেপালাই এতিয়া বৰ কথা তাৰমানে এতিয়া মই বেকাৰ তুমি সেইটোকে বুজাবলৈ চেষ্টা কৰি আছিলা হা
সেইটোকে বুজাব খুজিছিলা? মোক ডিভোৰ্চ লাগে। কিন্তু কিয় ইমান ডাঙৰ ডিচিশ্যন এটা লোৱাৰ আগত তুমি মোক নুসুধিলা যে? তোমাক সুধিব কিয় লাগে? তুমি নিজৰ মতে উঠা বহা কৰা মানুহ। আৰু এই কথাটো মই তোমাক সুধিব লাগিব বুলি গ্ৰহণযোগ্য বুলি ভবা নাই। ঠিক আছে, তুমি যেতিয়া ডিচিশ্যন ল'লাই মোৰ ক'বলগীয়া একো নাই, কিন্তু মোৰ এটা চৰ্ত আছে। মাইনা মোৰ লগত থাকিব। নহয়, মাইনা মোৰ লগত থাকিব। তোমালোক দুয়ো মিলি ইমান এটা ডাঙৰ ডিচিজন ল'লাই যেতিয়া মোৰ এতিয়া ক'বলগীয়া একো নাই। কিন্তু মোৰ এটা চৰ্ত আছে, তোমালোকে মোক ডিভাইড নকৰিবা। প্ৰয়োজন হ'লে মই আশ্ৰমত থাকিম। পুতলা, আজি যে আৰ্ট কম্পিটিশ্যন আছিল, তই তালৈ নাযাৱ নেকি? তইচোন দেখিছই আমাৰ ঘৰতে এখন ডাঙৰ আৰ্ট কম্পিটিশ্যন হৈ আছে। মই এইখন আৰ্ট কম্পিটিশ্যন এৰি আন এখন আৰ্ট কম্পিটিশ্যনলৈ যোৱাটো গ্ৰহণযোগ্য বুলি নাভাবোঁ। মই আহিয়ে তহঁতৰ আৰ্ট কম্পিটিশ্যনখন দেখিলোঁ। হ'ব দে, মই পিছতেই আহিম নেকি? মাইনা তেনেকৈ নকয় নহয়। আৰু শুনা, আজিৰ পৰা তুমিও সলনি হ'বা আৰু ময়ো সলনি হ'ম। আমি এখন নতুন সংসাৰ গঢ়িম। আমাৰ কাৰণে যাতে আমাৰ ছোৱালীজনীৰ জীৱনটো কেতিয়াও বেয়া নহয়। তুমি ঠিকেই কৈছা। আমি একেলগে থাকিম দিয়া। অন্ততঃ আমি মাইনাক লৈয়ে জীয়াই থাকিম।